ড্ৰয়িংটো কালাৰ কৰা হ'ল, এতিয়া আউটলাইন দিব আছে। আউটলাইন বাকী হেমন্তটো আখৰ লাগি আছে। হেমন্ত ভোক লাগিছে নে নাই? তামান ভোক লাগিছে। ভোকটো লাগিবই, ওচৰত দোকানো নাই। কি কৰিব গাইছ, লঘনে ভঘনে কৰি আছোঁ, যাইহে খাব লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আমি আজি গৈ আছোঁ নিচিংপুৰ। লামপৰাৰ পৰা অলপ ভিতৰত সোমাব লাগিব, বনগাঁৱৰ ফালে হয়। ৰামপুৰৰ পৰা ভিতৰত সোমাই কিনে নিচিংপুৰ পায়, তাতে হ'ব কামটো আজি। তো আমি গৈ আছোঁ শাল গছৰ মাজে মাজে, পুৱাই পুৱাই ঠাণ্ডা ঠাণ্ডা বতৰ, ঠাণ্ডা দিনৰ কথা, এনেকৈয়ে গৈ আছোঁ আৰু গাইছ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে আপোনালোকে। তো গাইছ আহি এতিয়া হাইৱে পামেই আৰু। এতিয়া হাইৱেৰ পৰা আমি যাব লাগিব লেফ্ট ছাইডে। লেফ্ট ছাইডে গৈ বহুতখিনি যাব লাগে, তো দেখুৱাই আছোঁ, চাই থাকক। তো আমি আহি এতিয়া পালোঁ আমি লামপাৰা। তো ইয়াৰে লেফ্ট ছাইডে সোমাই যাব লাগিব নিচিংপুৰ। লামপাৰাৰ পৰা এতিয়া গৈ আছোঁ, যাব লাগে আৰু। তো গাছ ফাইনেলি আহি পালোঁ মিচিং। তো ইয়াৰে বাহিৰৰ ৱালতে হ'ব পেইণ্টিংখন, ইয়াতে এখন হ'ব আৰু এই তাত এখন হ'ব। অলপ লেতেৰা হৈ আছে ৱালখন, তো আমি বেজটো মাৰি ল'ব লাগিব, তাৰপিছত পেইণ্টিংখন বনাব লাগিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি বেজটো মাৰি ল'লোঁ আৰু চোতা টানি ল'লোঁ। তো এতিয়া কাম আৰম্ভ কৰিব লাগিল আৰু। তো গাইছ আমাৰ হেমন্তই আখৰ লিখি আছে, হেমন্তই আখৰ লিখি আছে। বাকী চিম্বলকেইটা মই বনালোঁ আৰু এইটো ড্ৰয়িংটো বনালোঁ, এতিয়া কালাৰ কৰিব বাকী আছে আৰু এখন আছে। এইখনৰ চিম্বলকেইটা এনেকুৱা হৈছে। চিম্বলকেইটা আৰু লিখিব আছে, অলপ লিখা কাম আছে। বাকী ড্ৰয়িংটো বনালোঁ, এতিয়া কালাৰ কৰিব আছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইছ ড্ৰয়িংটো কালাৰ কৰা হ'ল, এতিয়া আউটলাইন দিব আছে। আউটলাইন দিলে হ'বই আৰু এইটো। বাকী হেমন্তটো আখৰ লাগি আছে। হেমন্ত ভোক লাগিছে নে নাই? তামান ভোক লাগিছে। ভোকটো লাগিবই, ওচৰত দোকানো নাই। কি কৰিব গাইছ, লঘনে ভঘনে কৰি আছোঁ, যাইহে খাব লাগিব। ধৈৰ্য নোহোৱা হৈছে বোলে হেমন্তৰ। এতিয়া এইটো ৰং কৰোঁ, এইটো ৰং কৰি কিনে আউটলাইনটো দিব লাগিব। বাকী চিম্বলকেইটাৰ কাম আছে, অলপ বেছি কাম নাই, এইটো ৰং কৰিব লাগে। এতিয়া ৰেডি কৰি ল'লোঁ, তো ৰং কৰোঁ। তো গাইছ ফাইনেলি হৈ গ'ল কমপ্লিট। এইখন আৰু এইফালে এইখন আছে। এইখন কমপ্লিট হৈ গ'ল। তো এতিয়া যাব লাগিল আৰু, ভোকো লাগিছে কাৰণ 3টাই বাজি গ'ল, ওচৰত দোকানো নাই, খাৱা একো নহ'ল, সেইকাৰণে যাব লাগিল সোনকালে। তো গাইছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট ভিডিঅ'বোৰ চাই থাকিব। আৰু মানালী ভিডিঅ'বোৰ যোনে যোনে চোৱা নাই এইবিলাকে চাব আৰু মানালী ভিডিঅ'। মানালীৰ পৰা অহাৰ পিছত এইবিলাক কামতে জড়িত হৈ আছোঁ। তো আজিলৈ বাই বাই।